হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মন আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। তো প্ৰথমতে সকলোকে ৰঙালী বিহু ওলগ জনালোঁ। তো এতিয়া যাওঁ টিংখাং ৰাঙলী, তাত গৈ আপোনালোকক দেখাই আছোঁ। ৰাতিলৈ আহিব জুবিন দা, আজি প্ৰগ্ৰেম মজা হ'ব, হিট। সকলো ভিডিঅ' আপোনালোকক দেখাই যাম। তো ভিডিঅ'টো সৈতে চাই থাকক। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু আগত থকা বেলকনটো টিপি দিব যাতে মোৰ ভিডিঅ'বোৰ আগতে আপোনালোকে পায়। আৰু চেনেলটোত অলপ ছাপোৰ্ট কৰিব, মৰম কৰিব। ব'লক আজি যাওঁ লেঙেৰী, ৰঙালী লেঙেৰী। এয়া মেইন গেট, তো পাই গ'লোৱে। তো সোমাই যাওঁ, ভিতৰত গৈ দেখাই আছোঁ ব'লক। এতিয়া ইমান মানুহৰ ভিৰ, ৰাতি জুবিন দা আহিলে কিমান ভিৰ হ'ব আপোনালোকে অনুমান কৰক।
বিশ্ব অভিলেখেৰে ইতিহাস ৰচনা কৰিলে। সেই ঐতিহাসিক মুহূৰ্তটি আজি এই বিশেষ বাকৰিত ৰঙালী অসমৰ বাকৰিত পুনৰ জীপাল কৰি তুলিবলৈ এতিয়া আমি আপোনালোকলৈ আগবঢ়াম সেই বিশেষ বিহু নাচি। ইতিমধ্যে মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা মহোদয়ে কৈছিল সেই বিশেষ মুহূৰ্তটি যেতিয়া আমাৰ বিহু নাচ লগতে আমাৰ ঢুলীয়াসকলৰ ঢোল পালনে গিনেছ বুক ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। যেতিয়া আমি সকলো অসমত থকা অসমীয়াসকল বা যিসকল অসমীয়া অসমৰ বাহিৰত আছে তেওঁলোকেও টেলিভিশ্যনৰ পৰ্দাত চাই গৌৰৱবোধ কৰিছিলে, হয়নে? কেনে লাগিছিল বাৰু সেই মুহূৰ্তটি যেতিয়া গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ বিহু নাচ অন্তৰ্ভুক্ত হৈছিলে আৰু ঢোল পালন অন্তৰ্ভুক্ত হৈছিলে? কেনে লাগিছিলে? ভাল লাগিছিলে নে? আৰু অকণমান জোৰে কওকচোন, ভাল লাগিছিলে? মই শুনাই নাই এইফালে। ভাল লাগিছিলে সেই মুহূৰ্তটি, সেই সুন্দৰ মুহূৰ্তটি, বিশেষ মুহূৰ্তটি পুনৰ জীপাল কৰি তুলিবলৈ মাননীয় মন্ত্ৰী মহোদয়ে আজি ৰঙালী 2023 বাকৰি আপোনালোকৰ বাবে বিশেষকৈ আয়োজন কৰিছে, পুনৰ আয়োজন কৰিছে। মই অতি আগ্ৰহেৰে বাট চাই আছোঁ পুনৰবাৰ আটাইকেইগৰাকী বিহু নাচনীৰ বা আমাৰ ঢুলীয়াসকল, পেপসকল আটাইৰে এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে মই নিশ্চিত আপোনাক সবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেনেহ'লে পলম নকৰি যিহেতু আমাৰ মঞ্চত ইতিমধ্যে বিহু নাচনীসকল আহিছে, সকলোকে আৰু এটা বিধান হাত শিল্পীসকলক অভিনন্দন জনাই